হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত 31 ডিচেম্বৰৰ মাজনিশা প্ৰকাশ হোৱা NRCত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই চাব পাৰিব। তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়া কথা হ'ল 31 ডিচেম্বৰৰ মাজনিশা আপোনাৰ নামটো NRCত অন্তৰ্ভুক্ত হৈছে নে নাই চাবৰ কাৰণে চৰকাৰে এটা নিৰ্দিষ্ট নম্বৰ দিছে। এই নম্বৰটোত আপুনি 31 ডিচেম্বৰৰ আগতে এটা SMS কৰিব লাগিব। SMSটো কৰাৰ পদ্ধতিটো হ'ল আপোনাৰ NRCখনৰ ঠিক ওপৰতে এটা ষ্টিকাৰ আছে। ষ্টিকাৰটোৰ ওপৰত এটা দীঘলীয়া বাৰকোড আছে। এই কোডটো লিখি আপুনি 9765556555 নম্বৰটোত SMSটো পঠাই দিয়ক। পঠোৱাৰ পিছত 31 ডিচেম্বৰৰ মাজনিশা আপোনাৰ নম্বৰত এটা SMS আহিব আৰু আপুনি গম পাই যাব যে আপোনাৰ নামটো NRCত অন্তৰ্ভুক্ত হ'ল নে নাই। আজিৰ ভিডিঅ'টোত মোৰ ক'ব লগা এইখিনিয়ে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।